গুড মৰ্নিং গাইজ, সকলোকে পুনৰ নমস্কাৰ জ্ঞাপন কৰিছো। আজি এটা বহুত ভাল খবৰ লৈ আনিছো। বহুতো ভাল লাগিছে আজি এই কথা শুনি। যেনক ভিডিঅ'টো চাই লোৱা অসম বাকী ৰাইজ, তাৰ পিছত অকলে আলোচনা কৰিম। হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক চেছ নোহোৱালৈকে মই নেৰো। 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছো। জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SIT চাৰ্জশ্বিট তাক আমি দাখিল কৰিম। আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। 100% হিমন্ত বিশ্ব অসম বাকী ৰাইজ সকলোৱে ভিডিঅ'টো চালা, হিমন্ত বিশ্ব শৰ্মা মামাৰ কথাবিলাক শুনিলা, আৰু 10 ডিচেম্বৰৰ ভিতৰত জুবিনদাৰ ন্যায় পাব বুলি হিমন্ত বিশ্ব শৰ্মা মামাই কৈছে। চ' শুনি বহুত ভাল লাগিছে। আমিও ভাবোঁ কি ন্যায়টো আমাক জলদি দিয়ক। আমিও ৰৈ আছোঁ ন্যায়ৰ কাৰণে। আৰু আজি এই নিউজটো শুনি, এই কথাটো শুনি বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু হিমন্ত মামা থেংক ইউ ছ' মাছ, আমাক ন্যায়টো যাতে জলদি দিব। ধন্যবাদ।